নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মোৰ 100টা ছাবস্ক্ৰাইব হোৱাৰ লগে লগে মই এটা ভিডিঅ' আপলোড দিছোঁ। মই এতিয়া মই যিখন গাঁৱত জন্ম হৈছিলোঁ সেইখন গাঁৱৰ অলপ মই পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ। মই গোটেই পৰিৱেশটো দেখুৱাম, আমাৰ গাঁৱলীয়া নামঘৰটো দেখুৱাম, বৰ নামঘৰত যি আমাৰ ভাওনা সভা পতা হয়। 100টা ছাবস্ক্ৰাইব হোৱাৰ লগে লগে মই দিছিলোঁ। এতিয়া মই নামঘৰলৈ আহি আছোঁ। এয়া নামঘৰত সোমাইছোঁ। প্ৰথম বাটচ'ৰা, এয়া নামঘৰ আমাৰ বাটচ'ৰাৰ গাঁৱলীয়া নামঘৰ, অলপ পুৰণা হৈছে, মেৰামতি কৰিব আৰু কৰিবলৈ আহিছে। গাঁৱলীয়া নামঘৰ আমাৰ ইয়াতে ভাওনা সভা প্ৰত্যেক যোৱা হয়। আমি অকণ ভিতৰলৈ যাম। এতিয়া নামঘৰীয়া নহাৰ বাবে ভিতৰলৈ মই সোমাব পৰা নাই, কিন্তু বাহিৰৰ পৰাই মই দেখুৱাই দিছোঁ গোটেই পৰিৱেশটো। হয়তো মণিকূটৰ দৰ্জাখন খোলা হ'লে আৰু ভাল লাগিলেহেঁতেন দেখি। মই বাহিৰৰ পৰাই পৰিৱেশটো অকণ দেখুৱাইছোঁ, ভিতৰৰ পৰিৱেশটো। এয়া আমাৰ বৰনামঘৰ, আমপৰা হৰি মন্দিৰ, আৰু এইখন গাঁৱতে মোৰ জন্ম। মই ভিডিঅ' এটা আপলোড দিছোঁ কিয়নো মোৰ 100 ছাবস্ক্ৰাইব আজি হৈছে, আৰু এনেকৈ যিসকল ব্যক্তিয়ে মোক এনেকৈ মৰম দিছে আৰু মই মৰম চেনেহ পাম বুলি আশাবাদী, কিয়নো মই আপোনালোকৰ বাবেই এনেকুৱা ভিডিঅ' লৈ আহিছোঁ। এইখিনি হয়তো স্পষ্টকৈ নাহিব পাৰে কিয়নো ৰ'দ দি আছে যে এটা ছাইডৰ পৰা, সেইকাৰণে কৰিব পৰা নাই। ভিতৰৰ পৰা ভাল। এয়া অনন্ত সজ্জা সৰ্ব, এয়া আমাৰ হৰিনামঘৰত আছে। এতিয়া আমি হৰি মন্দিৰটো অলপ দেখুৱাই মেলি ইয়াৰ পাছত মই যিখন প্ৰথম LP স্কুলত পঢ়িছিলোঁ সেই LP স্কুললৈ অকণমান গুচি যামগৈ। এয়া LP স্কুললৈ মই যাবলৈ ওলাইছোঁ, ব'লক অকণমান গৈ আহোঁ। চাইকেল লৈ গৈ আছোঁ, মই চাইকেল চলাই মেলি গৈ আছোঁ। অলপ দূৰ আছে যে স্কুলখনলৈ, সেইকাৰণে মই চাইকেলখন লৈয়ে গৈ আছোঁ। আৰু এয়া মই মোৰ LP স্কুলখনলৈ গৈ আছোঁ, যিখন LP স্কুলত মই পঢ়ি অ, আ, ক, খ শিকিছোঁ। সেই LP স্কুলখনৰ পৰিৱেশটো দেখুৱাবলৈকে মই আজি গৈ আছোঁ। চ' সকলোৱে চাবা, আহা যাওঁ। এয়া আমি আহি পাই গ'লোহি আমাৰ গাঁৱলীয়া LP স্কুল। অলপ দূৰ হয় আমাৰ ঘৰৰ পৰা। ইয়াতে কণ মইনা কেইজন এতিয়া লকডাউনৰ বন্ধৰ কাৰণে বল খেলিয়ে আনন্দ কৰিছে, আৰু অকণমান আমি সেইখিনি দেখুৱাইছোঁ। ইয়াত উঠিছে এইখন LP স্কুলতে মই পঢ়ি মেলি ডাঙৰ আজি ইমানখিনি জনা শিকা বুজা হ'লোঁ, নহয় জানো? স্কুলখনৰ বাবে লাইক এটা আৰু কমেণ্টটো কৰি দিব। এয়া আদৰ্শ আমপৰা প্ৰাথমিক বিদ্যালয়, স্থাপিত 1975 চন। এয়া দেখিলে আপোনালোকে। এয়া এইফালে খেল খেলি আছে, এয়া কণ মইনাসকলে, আৰু গছপাত পৰি আছে কিয়নো এতিয়া লকডাউনৰ কাৰণে বন্ধ হৈ আছে যে। বন্ধ যিহেতু চাফা কৰিবলৈ এতিয়া স্কুল খোলা নাই। স্কুল খোলাৰ লগে লগে চাফা কৰাত লাগিব। আৰু গোটেই পৰিৱেশটো দেখুৱাইছে। পৰিৱেশটো বহুত সুন্দৰ এটা পৰিৱেশ। গাঁৱলীয়া স্কুল যদিও বহুত ধুনীয়া সুন্দৰ পৰিৱেশ। চাৰিওকাণটো এয়া বেৰি থোৱা আছে, গৰু ছাগলী সোমাব নোৱাৰাকৈ। স্কুলখনৰ কাষে কাষে এইখন এখন সৰু ক্ষুদ্ৰতম বাগানৰ দৃশ্যটো মই অকণমানহে দেখুৱালোঁ। বাগানলৈ মই সোমাই নাযাওঁ, কিয়নো বাগানলৈ সোমাই গ'লে বহুত দেৰি হ'ব নহয়। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, তেতিয়াহে মই ভিডিঅ' বনাবলৈ আৰু সুযোগ